অভদ্ৰ কৰবাৰ নেদেখ নেকি? সৰি বেয়া নাপাবা। একো নাই হ'ব দিয়া। কিন্তু আগলৈ গাড়ী ভালকৈ চলাবা। ঠিক আছে দিয়া। হাই, কালি অহা ছোৱালীজনী আজি নাহা নেকি? নাই তাইতো এতিয়ালৈকে আহিয়ে পোৱাহি নাই। ঠিক আছে দিয়া, এতিয়া আহিছোঁ। হাই, চিনি পাইছা নাই? পাইছোঁ ঠিক আছে দিয়া, লগ পালে মাতিবা। ইমান সময় নাইকিয়া মানুহলে বাৰু কথা এটা ক'বলগীয়া আছিল। আকৌ বা ক'ত লগ পাওঁ, অলপ বেছি। হাই, হেল্ল'। চিনি পাইছা নাই? মাজনী, মাজনী, দেউতা মাতিছিলে। মোলৈ চাহ একাপ লৈ আহিব যা। ঠিক আছে দেউতা। দেউতা মই লগৰজনী ঘৰৰ পৰা আহিম। যা বাৰু, সোনকালে আহিবি। ঠিক আছে দেউতা। এফালৰ পৰা ফুৰি আহোঁগৈ ব'লা। ইমান দেৰি ৰৈ আছোঁ, অচিনাকি জেগা চিনিও নাপাওঁ জানিও নাপাওঁ। ইমান দেৰি লাগিছেনে আহোঁতে? হয় পাই। হাই, তুমি ফোন কৰি লগ কৰিব মতা ডিনাৰখন পৰা ক'ত গৈছিলা ইমান কেইদিন? না ফোন না মেছেজ। নহয় আমাৰ ঘৰত বহুত প্ৰব্লেম চলি আছে। কি হৈছে? না পাছত এদিন ভালকৈ ক'ম। না ক'বলৈ কৈছোঁ নহয়, এতিয়াই কোৱা। শুনা তেন্তে, কোৱা। মানে মোৰ মাৰ ভাগৰ অসুখ হৈছে। একো নাই দিয়া, ভগৱান আছে নহয়, চব ঠিক হৈ যাব। হ'ব দিয়া, এতিয়া যাওঁ ব'লা। ব'লা। এইদিন দেখোন আমাৰ হয় ন জীয়েক। ঘৰতে ফটো এখন মাৰি থওঁ। প্ৰবীণ নেকি? আহিছোঁ। কিবা কাম আছিলে? আছিলে, দৰকাৰ আছিলে আপোনাৰ লগত। বহোঁ বহ। মাজনী, চকী এখন লৈ আহ। বাৰু প্ৰবীণ, কিবা কামত আহিলি কচোন তই? হৰেন্দা, আপোনাক মোৰ এটা বস্তু দেখাবলৈ আছিল। দেখাচোন বাৰু কি বস্তু। ৰ'ব দেখাইছোঁ। কি? এইজনী আমাৰ ছোৱালী নহয় জানো? হয় এইটো কোন ল'ৰা? মই চিনি নাপাওঁ হৰেন্দা। আপুনি এজন গাঁৱৰ সন্মানীয় ব্যক্তি হিচাপে দেখালোঁ।
দেখালি ভালে কৰিলি বাৰু তই এতিয়া যা মই ঠিক যাওঁ আছে হৰেণ দা তাই সুধোঁ মাজনী কি দেতা এইবোৰ কি হা কোন হয় হেল্ল' প্ৰবীণ তই যে কৈছিলি সেইদিনাখন ল'ৰাটোৰ কথা অঁ সেই ল'ৰাটোৰ কথা অঁ হ'ব ঠিক আছে অঁ লৈ আহিবি তাক অঁ তোমালোক পালাহি অঁ হা হা ভিতৰলৈকে অঁ আহা 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 বহা ইয়াতে মাতৰ আহোঁতে কিবা অসুবিধা পালা নি আকৌ অঁ এতিয়া দৰাৰ নামটো কিবা অঁ এতিয়া কি কৰি আছা ঠিকে আছে দেখাই শুনাই ভালেই বাৰু অ' হেৰা শুনিছানে এইফালে চোৱাচোন অঁ এয়াচোন কোন আহিছে চাহ খাব আপোনালোকে তোমালোকৰ আজি কিবা কথা পাতিবলগীয়া আছে মই মাজনীক মাতি দিছোঁ ঠিক আছে মাজনী অ' মাজনী দেতা মাতিছিলে অঁ মাতিছিলোঁ তোমালোক দুটা অলপ কথা পাতা প্ৰবীণ বৈ তই এবাৰ বাহিৰে পাৰ আহোঁগৈ ব'লক ব'লা তই এতিয়া বহ তোমাৰ নামটো মোৰ নাম পূজা আৰু আপোনাৰ তোমাৰ আপত্তি মোৰ আপত্তি নাই দেউতাই যি বিচাৰে হেল্ল' তই ক'ত আছ শুনচোন কথা এটা হ'ল দেউতাই চহৰৰ ল'ৰাজনৰ লগত মোৰ বিয়া ঠিক কৰিছে তই সোনকালে আহি মোক লৈ যাহি ঠিক আছে আহ তেতিয়াহ'লে তই হেল্ল' প্ৰবীণ তই ক'ত আছ অঁ তই সোনকালে আহিব পাৰিবি নে বাৰু আমাৰ মাজনী ঘৰত নাই মানে চাবলৈ ওলাই যাওঁ বৈ অঁ আবে হেনো মাল বে এ যাওঁ বল কেলা এ বল বল কেলা মাল নিয়ে যাবে
অভদ্ৰ নেকি তোমালোক তোমালোকৰ কি মা ভণ্টি নাই ছোৱালী ৰেচপেক্ট কৰিব নাজানো তহঁতে আবে আমাৰ ঘৰত মা ভণ্টি নাই বে কেলা এবাৰ মা ভণ্টিক কৈ চাবিচোন তহঁতে আবে ড্ৰম দিছে বে ৰখা বে ৰখা যা ভাই কথা অলপ চাই চিতি কবি যা ভাই আবে ড্ৰম দিছে বে ৰ ভাই কিয় মাৰিছ তাক তহঁতে কিয় মাৰিছ তাক তহঁতে কিয় মাৰিছ আপুনি দুখ নকৰিব আহক আহক মই একেবাৰে কম চব দুখ মোৰ মই যদি বাহিৰলৈ ওলাই আহক হেৰি আপুনি ভালদৰে চাই পালে চব